জৰুৰী খবৰ যিকোনো মুহূৰ্ততে জব্দ হ'ব পাৰে আপোনাৰ বাহনখন অথবা 10,000 টকা পৰ্যন্ত জৰিমনা ভুগিবলগীয়া হ'ব পাৰে আপুনি যান বাহন থকা লোকসকলৰ বাবে জৰুৰী খবৰ এই মুহূৰ্তত লৈ আহিছো এটা জৰুৰী বাৰ্তা 31 মাৰ্চৰ ভিতৰত যান বাহনৰ গৰাকীয়ে কৰিব লাগিব বিশেষ কেইটামান কাম যান বাহনৰ গৰাকীলৈ আহ্বান জিলা পৰিবহণ বিভাগৰ এই মুহূৰ্তত জনাইছো এই খবৰ 31 মাৰ্চৰ ভিতৰত পৰিশোধ কৰক বৰ্তমানৰ আৰু বকেয়া পথকৰ 31 মাৰ্চৰ ভিতৰত আদায় নিদিলে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ ঘোষণা কৰা হৈছে কৰ ফাঁকি দি যান বাহন চলোৱাসকলৰ বিৰুদ্ধে কঠোৰ এতিয়া পৰিবহণ বিভাগ অনলাইন যোগে অথবা আপোনাৰ ওচৰৰ CSCৰ সহায় লৈ অনলাইন যোগে পৰিশোধ কৰিব পাৰিব এই কৰ ব্যক্তিগত বাহন ক্ৰয়ৰ সময়ত যিসকলে 5 বছৰ পথকৰ পৰিশোধ কৰিছিল তেওঁলোকে অৱশিষ্ট 10 বছৰ পথকৰ সময়মতে পৰিশোধ কৰিবলৈ আহ্বান জনোৱা হৈছে পথকৰ সময়মতে পৰিশোধ নকৰিলে জব্দ হ'ব পাৰে আপোনাৰ বাহনখন ভৰিব লাগিব পাৰে আপুনি 10,000 টকাকৈ লগতে নিৰ্দিষ্ট সময় উকলি যোৱাৰ পাছত প্ৰতিদিনৰ জৰিমনা তেওঁলোকে শীঘ্ৰে www.পৰিবহণ.gov.in এই ৱেবছাইটত গৈ তেওঁলোকে পৰিশোধ কৰিব পাৰিব আৰু কেনেকৈ আপুনি পৰিশোধ কৰিব পাৰিব এই ধন সেই সন্দৰ্ভত এই তথ্য আমি জনাইছো এই মুহূৰ্তত নিজৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো এই খবৰ যে পথ কৰ পৰিশোধ নকৰা সকলে কেনেকৈ পৰিশোধ কৰিব সেই সন্দৰ্ভত যি তথ্য আহি পৰিছে সেই তথ্য আমি আপোনালোকৰ সন্মুখত এই মুহূৰ্তত জনাই আছো স্ক্ৰিনৰ জৰিয়তে অনলাইন যোগে আপুনি পৰিশোধ কৰিব পাৰিব আপোনাৰ কৰ তাৰ বাবে এটা লিংক দিয়া হৈছে www.পৰিবহণ.gov.in এই লিংকত গৈ আপুনি কি কৰিব লাগিব সেই বিষয়ে সবিশেষ তথ্য জনাই আছো এই মুহূৰ্তত আৰু শীঘ্ৰে এই কাৰ্য আপুনি কৰক নহলে 10,000 টকা পৰ্যন্ত জৰিমনা ভৰিবলগীয়া হ'ব পাৰে আপুনি 31 মাৰ্চ শেষ তাৰিখ 31 মাৰ্চৰ ভিতৰত যান বাহনৰ গৰাকীয়ে কৰিব লাগিব বিশেষ এই কেইটা কাম যান বাহনৰ গৰাকীলৈ আহ্বান জিলা পৰিবহণ বিভাগৰ 31 মাৰ্চৰ ভিতৰত আপুনি পৰিশোধ কৰিব লাগিব কৰ যিকোনো মুহূৰ্তত জব্দ হ'ব পাৰে আপোনাৰ বাহনখন অথবা 10,000 টকা পৰ্যন্ত জৰিমনা ভৰিবলগীয়া হ'ব পাৰে আপুনি যান বাহন থকা লোকসকলৰ বাবে জৰুৰী খবৰ এই মুহূৰ্তত লৈ আহিছো 31 মাৰ্চৰ ভিতৰত যান বাহনৰ গৰাকীয়ে কৰিব লাগিব বিশেষ কাম যান বাহনৰ গৰাকীলৈ আহ্বান জিলা পৰিবহণ বিভাগৰ 31 মাৰ্চৰ ভিতৰত পৰিশোধ কৰক বৰ্তমানৰ আৰু বকেয়া পথকৰ 31 মাৰ্চৰ ভিতৰত আদায় নিদিলে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰা হৈছে কৰ ফাঁকি দি যান বাহন চলোৱাসকলৰ বিৰুদ্ধে কঠোৰ হৈছে এতিয়া পৰিবহণ বিভাগ অনলাইন যোগে অথবা আপোনাৰ ওচৰৰ CSCৰ সহায় লৈ অনলাইন যোগে কৰিব পাৰিব এই ব্যৱস্থা ব্যক্তিগত বাহন ক্ৰয়ৰ সময়ত যিসকলে 5 বছৰ পথকৰ পৰিশোধ কৰিছিল তেওঁলোকে অৱশিষ্ট 10 বছৰ পথকৰ সময়মতে পৰিশোধ কৰিবলৈ আহ্বান জনোৱা হৈছে পথকৰ সময়মতে পৰিশোধ নকৰিলে জব্দ হ'ব বাহন ভৰিব লাগিব 10,000 টকা পৰ্যন্ত জৰিমনা লগতে নিৰ্দিষ্ট সময়